নমস্কাৰ celebration.com-লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ৰেমিনিজ অফ এ পাৰায়া অসমীয়াত ক'বলৈ গ'লে অতীতক যোৱাহে পাহৰি বা অতীতৰ দুখবিলাকক আমি পাহৰি যাবলৈ দিওঁ এনে কথা এনে প্ৰশ্ন আৰু উত্তৰ লৈ এখন কিতাপ ৰচনা কৰা হৈছে আৰু সেই গ্ৰন্থখনৰ ৰচক আমাৰ মাজত উপস্থিত আছে এয়া কাশ্মীৰী ৰয় তেখেতক আমাৰ celebration.com-লৈ স্বাগতম জনাইছোঁ আৰু আমি নথৈ আনন্দিত হৈছোঁ যে এনেকুৱা এটা বিষয়ৰ ওপৰত আপোনাৰ বুকখন লিখা হৈছে আপুনি নিজে লিখিছে আমি গতিকে কেনেকৈ লিখিলে কিয় লিখিলে এই গোটেইবিলাক কথা আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম So Reminisce of a Pariah, সেইটো কৈয়ে দিলে কি হয় মানে let go of my past life मतलब sad past of my life. It's bookখন actually মোৰ লিখা হ'ল actually book লিখিম বুলি লিখা নাই এইটো এটা মানে মোৰ হেৰি আছিলে when I was going through my own depression stage or mental health যেতিয়া মোৰ depression stress হৈ আছিলে ডক্টৰে মোক ক'লে কি start writing journal okay so hey journaler পৰা start হ'ল when I started writing my journal সব দুখ my সৰু পৰা যিমান হেৰি আছে সব লিখা মই start কৰিলোঁ so যেতিয়া মই লিখিলোঁ তেতিয়া মানে মোৰ মানে পুৰা এটা it's not a মানে বহুত পেজৰ বুক নহয় but systematically chapter wise আছে আৰু suppose এটা just like novel novel নহয় it's a memoir কয় memoir মানে মোৰ কাহিনী okay তেনেকুৱা ঠিক আছে it's novel ডাঙৰ হয় memoirটো সৰু হয় আৰু ডিফাৰেন্সটো সেইটোৱে actually তাৰপিছত সেইটো জাৰ্নেলটো লিখিলোঁ লিখাৰ পিছত after 1 year I guess মোৰ ফ্ৰেণ্ডে approach কৰিলে and he saw everything he read the book my journal then he said you know we can convert it to a book so মই বহুত ভাবিলোঁ পঢ়ো কি নাই and then yeah we started you know লিখা ষ্টাৰ্ট কৰি দিলোঁ মানে ভালকৈ আৰু সেইটোতো এনে জাৰ্নেলতো আমি যি টি লিখি থাকোঁ আৰু ন সেইটো আৰু ধুনীয়াকৈ লিখা ষ্টাৰ্ট কৰিলোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে এবছৰ হৈ গ'ল okay এবছৰ জাৰ্নেলটো বহুত দুবছৰ আগতে লিখা কিন্তু মানে বুকটো লিখা মানে এবছৰ হৈ গ'ল তেতিয়াই মানে আপুনি নাম ৰাখিলে ৰেমিনিজ নহয় তেতিয়া নাম নাৰাখা বুকটো ফিনিছ হোৱাৰ পিছতহে নাম ৰাখিছে so there was a হেৰি first মোৰ নামটো আছিলে it is not a success story okay because the book is not about my success life I am not successful you know মই success নহয় সবে লিখে success হৈছোঁ এইটো কৰিছোঁ তেনেকৈ কৰিছোঁ মোৰ লাইফ এতিয়া যে ষ্টাৰ্ট হৈছে মোৰ দুখৰ লাইফটো গুচি গ'ল মোৰ লাইফ নতুন লাইফ ষ্টাৰ্ট হৈছে এতিয়াহে লাইক I think I'll be successful hopefully but এতিয়ালৈ মই ইমান এটা হেৰি কৰা নাই কি মই লিখিম so my book's name was it's not a success story তাৰপিছত মোৰ হাজবেণ্ডে ৰেকমেণ্ড কৰিল no this is a good name you know Reminisce of a Pariah so Reminisce of a Pariah খুব সুন্দৰ নাম মানে এট্ৰাক্টিভ হৈছে নামটো আপুনি দিছিল না আপোনাৰ হাজবেণ্ডে no husband দিছিল actually bookখন it is an English name yeah so মানে কি হ'ল বুকখনত মোৰ বিষয় ইমান লিখা আছে তো যদি মোৰ বিষয় লিখা আছে মোৰ ফ্যামিলিৰ কথা লিখা আছে মোৰ মাৰ কথা লিখা আছে সো মই বহুত হেৰি কৰি আছো যেনেকৈ আপুনি ফেস কৰিছে নাম মোৰ মা actually most of the thing related to my mom but সেইটোৱে মই ভয় খাই আছিলোঁ should I do it or should I not মোৰ হাজবেণ্ডে ক'লে কি it's okay আৰু কৈ দিয়া সব মানে it's not like because সবে জানিব লাগে তোমাৰ ষ্টৰী তাৰ কাৰণে যে তুমি পাবলিশ কৰিবা not because of that because for you তুমি তোমাৰ কাৰণে কৰা don't think about all this thing আমি বুকৰ ভিতৰৰ কাহিনীবোৰ এতিয়াই নুসুধো সুধিলে আমাৰ বুকখন পঢ়াৰ ইন্টাৰেষ্টটো কমি যাব তথাপি আপুনি আমাৰ celebration.com-ৰ দৰ্শকসকলৰ কাৰণে ভিউৱাৰ্ছৰ কাৰণে কি হিন্টছ দিব বিচাৰে so it book totally it's about
depression, anxiety, stress. It's about mental health basically. চাইল্ডহুডত যেতিয়া আমি আছিলোঁ তেতিয়াও আমাৰ মানে যেতিয়া কয় কি মানে বাচ্চাবোৰৰ মেণ্টেল হেল্থ দে ডোণ্ট গো থ্ৰু মেণ্টেল হেল্থ প্ৰব্লেমছ এণ্ড অল একচুৱেলি দে ডু যেনেকুৱা ময়ো গৈছিলোঁ ঠিক আছে বাট সেই টাইমত কি আছিলে ডিষ্ট্ৰেকশ্যন কৰিবলৈ বহুত বস্তু আছিলে খেল ধূল ফ্ৰেণ্ডছ স্কুল গ'লোঁ কথা পাতিলোঁ পাহৰিলোঁ অকণমান টাইমৰ কাৰণে ডিপ্ৰেশ্যন থাকে তাৰপিছত সেইটো মানে গুচি যায় মানে একো কৰিব লগা নাই মানে মানে সেইটো বেছি আমি ভাবি নাথাকোঁ বস্তুটো ঠিক আছে সেই বস্তুবোৰ একচুৱেলি যেতিয়া আজিকালিৰ বাচ্চাবোৰ কি হ'ল এতিয়া ভিডিঅ' গেমছ আহি গ'লে তাৰপিছত মোবাইল ফোনছ টেবলেটছ এইবোৰতে বিজি হৈ থাকে চ' দে ডিষ্ট্ৰেক্ট দেয়াৰ মেণ্টেল প্ৰব্লেমছ থ্ৰু দিজ এক্টিভিটিজ অ'কে বাট যদি অকণমান পেৰেণ্টছে আহি সেই টাইমত যেতিয়া মই ছেড থাকিছিলোঁ সেই টাইমত যদি মোৰ পেৰেণ্টছে আহি মোক সুধিল হয় কি প্ৰব্লেম আছিল কি নাই পোৱা আই থিংক তেতিয়া ইমান এটা মানে মই হেৰি ডিপ্ৰেশ্যন নগ'লহেঁতেন মানে অকণমান হ'লেও আপুনি ৰিলিফ এটা পালোঁ হয় ঠিক আছে এতিয়াও আছে আই ৱাজ ইন পিলছত আছিলোঁ মই দেন এতিয়াও চামটাইমছ মানে মই নকওঁ কি মানে so I am a NLP practitioner also NLP and a life coach so what I have seen depression anxiety এইবোৰ যে হয় it never goes away মৰালৈকে থাকে ঠিক আছে it's not a curable disease or something like that এইটো মানে কি হয় you have to know how to deal with it yeah right ঠিক আছে হয় সেইটো জানিব লাগে বাট সেইটো কেনেকৈ কৰিব লাগে সেইটো আপোনাৰ ওপৰত এতিয়া ছাপ'জ কোনোবা somebody is going through mental trauma ঠিক আছে হি ইজ অন পিলছ সি অকল শুই থাকে সি একো নকৰে ঠিক আছে বিকজ হি ডাজন্ট হেভ গ'লছ চ' হি উইল হেভ টু ফাইণ্ড দ্য গ'লছ যেতিয়া সি নিজৰ গ'লছটো গম পাব কি নাই মোক সেইটো কৰিব লাগিব ডিছপাইট অফ বিং ছেড অৰ হোৱাট এভাৰ মোক সেই বস্তুটো কৰিব লাগিব যেনে তেনে তেতিয়া ইউ উইল ষ্টাৰ্ট ৱৰ্কিং অন দেট গ'ল ৰাইট যেতিয়া ষ্টাৰ্ট কৰিবা তেতিয়া নিজে এটা ছেটিছফেকশ্যন পাবা অ'কে ফাইন কিবা এটা কৰিলোঁ কিবা এটা হৈ আছে সেইটোৱে হেপিনেছ তাৰপিছত সেইবোৰে মানে একচুৱেলি হাউ ইউ what do you call how you can stop or being depressed তেনেকৈ কামবোৰ সেইকাৰণে মানুহে যেতিয়া কয় ব্যস্ত থাকিলে বেয়া থিংকিংছবোৰ নাহে একচুৱেলি দিছ ইজ হোৱাট ইট সেইটোৱে সলিউশ্যনটো সেইটোৱে কিন্তু মানুহে ব্যস্ত থাকিব নাজানে বা ব্যস্ত থকাৰ উপায়সমূহ চবৰে ওচৰত নাথাকে তেতিয়া আপুনি এটলিষ্ট হেল্প ল'ব লাগে টক টু ইয়ৰ ফ্ৰেণ্ডছ আৰু কেতিয়াবা একচুৱেলি ফ্ৰেণ্ডছ অলছো ডাজন্ট হেল্প হৈ যায় চবৰে তাতে ভাল এটা ফ্ৰেণ্ড থাকে নাই this is a myth মানে মই কম কি মানে everybody has a good friend no like very few of them are very much lucky to have good friends but in that case I am not মোৰ ভাল friends নাই ঠিক আছে I don't know মানে কি হয় কি নহয় সেইটো মই নকওঁ আৰু but then যেতিয়া মই কোনো হেল্প পোৱা নাই মোৰ ফেমিলিৰ পৰা পোৱা নাই ফ্ৰেণ্ডছৰ পৰা পোৱা নাই then I went to a therapist okay এণ্ড আজিকালিৰ দুনিয়াত যেতিয়া মই গৈছিলোঁ থেৰাপিষ্টৰ তাত মোৰ মায়ে কৈছে তই আমাৰ ঘৰৰ খানদানৰ নাম বেয়া কৰিলি মোৰ বদনাম গাই আহিলি সেইকাৰণে থেৰাপিষ্টে মোক মাতি পঠাইছে তোমাৰ লগত মই কৈছোঁ কিন্তু আজিকালি ঠিক আছে মানে ভয় খায় মানুহবোৰ বাট প্লিজ if you are facing something like that please go to a therapist আজিকালি বহুতে প্ৰেছক্ৰাইব কৰে বহুত ষ্টুডেণ্ট বহুত বাচ্চা ল'ৰা ছোৱালী আজিকালি পঢ়াত থাকিব এতিয়া মই এডিক্টেড হৈ গৈছিলোঁ ইট জাষ্ট বিকজ অফ মাই হাজবেণ্ড মানে ইমান পিচফুল লাইফ পাইছোঁ আই ডোণ্ট নিড পিলছ sometimes I do and he gets angry on it but যেতিয়া মোৰ anxiety attack আহে he knows that she needs that pill and he doesn't stop me but he মানে এটা বস্তু খেয়াল ৰাখি থাকে আজি যদি এই পিলটোৰ পৰা এটা মেডিচিন খালোঁ নেক্সট ডে আৰু এটা গায়ব হৈছে নেকি সেইটো চাই
মানে সি নিবিচাৰে কি মই এইটো এডিক্টেড হৈ যাওঁ or dependent হৈ যাওঁ He's very careful. yeah he's very much careful of it so now I don't need that but sometimes ahi যায় as I said it's depression আৰু anxiety কেতিয়াও কতো না যায় এটা থাকি যায় যাৰ নাই বহুত ভাল আৰু যাৰ আছে সেইটো সদায় থাকিব you just need to know how to deal with it yeah right আৰু তাৰে পৰিণাম আমাৰ আহি আছে আমাৰ ওচৰত বুকখন আমি লঞ্চ কৰি আপুনি কেতিয়াকৈ লঞ্চ কৰিব 26th of this month 26th of May 2023 yeah at the venue আমাৰ হেৰি Hard Rock Cafe Jew Road and yeah you all will be getting the invitation সকলোৱে আশাৰে বাচ্চাই থাকিব আৰু celebration.com সকলো ছাবস্ক্ৰাইবাৰকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ ভিডিঅ'টিৰ জৰিয়তে কাশ্মীৰী ৰয়ৰ যিখন প্ৰথম গ্ৰন্থ নহয় জানো প্ৰথম গ্ৰন্থ প্ৰথম কিতাপ তেখেতৰ আৰু তেখেতৰ গোটেই জীৱনক লৈ পেলাই লিখা আছে যিখন আমাৰ অসমীয়াত আত্মজীৱনী বুলিও ক'ব পাৰি কিন্তু তেওঁৰ সেইখন খুব ইনস্পায়াৰিং হ'ব কাৰণ মেণ্টেল ট্ৰমাত হওক বা যিকোনো ধৰণৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যনত বহুত শিশু ল'ৰা মানে শিশুকে আদি কৰি পুৰুষ মহিলা সকলোৱে ভোগে কিন্তু সেইখন পঢ়িলে হয়তো তেওঁলোক বহুখিনিভাৱে ৰিলিফ পাৰিব উপকৃত হ'ব গতিকে আমি বিচাৰোঁ মাৰ্কেটত এভেইলেবল হোৱাৰ পিছৰ পৰাই যাতে আপোনালোকে সকলোৱে কিতাপখন কিনি পেলাই পঢ়ে আৰু সেইখন অনলাইনো এভেইলেবল হ'ব অনলাইন এভেইলেবল হ'ব আফটাৰ 1 month and আপুনি প্লিজ হেল্প কৰি দিব Amazon and till now Amazon and Flipkart এভেইলেবল হ'ব অ'কে চিয়'ৰ গতিকে যিসকলে কিতাপখন কিনিব নোৱাৰে কিনিবলৈ অসুবিধা বা কিতাপ পঢ়াৰ কিছুমানৰ অভ্যাস নাথাকে কিছুমানে মোবাইলত বা টেবত বা কম্পিউটাৰত লেপটপত পঢ়ি ভাল পায় আজিকালি অকণমান ট্ৰেণ্ডটো চেঞ্জ হৈছে ন একদম বুক লৈ লৈ পঢ়াৰ ট্ৰেণ্ডটো নাই ফোনতে চব হয় গতিকে যিসকলে তেনেকৈ পঢ়ি ভাল পায় তেওঁলোকে অনলাইনো বুকখন পঢ়িব পাৰিব কিন্তু পঢ়ি কেনেকুৱা লাগিছে সেইটো ফিডবেক জনাবলৈ নাপাহৰিব কাৰণ কিয় এগৰাকী ৰাইটাৰে তেতিয়া লিখিয়াই যেতিয়া তেওঁৰ মনত কিবা এটা আহে বা কিবা এটা ৰাইজক জনাবলৈ পাই সুখী অনুভৱ কৰে নিজকে তেওঁ লিখিলে কিন্তু তেওঁ লিখাখিনি কিমান ৰিজাল্ট আহিছে কিমান ফ্ৰুটফল হৈছে বা তেওঁ লিখাখিনি আপোনালোকে কিমান আদৰি লৈছে সেইখিনি তেওঁ তেতিয়াহে গম পাব যেতিয়া আপোনালোকে ফিডবেক দিব চ' কাইণ্ডলি মোৰ ছাবস্ক্ৰাইবাৰসকলক মই অনুৰোধ জনাইছোঁ যাতে বুকখন কিনি বা অনলাইন পঢ়ি তেওঁ যাতে ফিডবেক দিবলৈ নাপাহৰে আৰু আমাৰ ইউটিউব চেনেলৰ জৰিয়তেও তেওঁ ফিডবেক দিব পাৰিব আপোনালোকে দি থাকিব ফিডবেক আৰু কাশ্মীৰী মেমে চাই পেলাই আপোনালোকক এনচাৰবিলাক লিখি থাকিব আৰু আপুনি কি জনাব বিচাৰে যিহেতুকে আপোনাৰ কিতাপখন মেইনলি মেণ্টেল হেল্থৰ ওপৰত লিখা হৈছে মেণ্টেল হেল্থ মানে মই কিমান প্ৰব্লেমছ ফেচ কৰিছোঁ লাইফত এণ্ড সেই প্ৰব্লেমছবোৰৰ পৰা মই কেনেকৈ বাহিৰ ওলাইছে সেই গোটেইখিনি কথাই কিতাপখনত লিখা আছে there about so মোৰ বিজনেছৰ ওপৰত আছে আপুনি কিহৰ বিজনেছৰ কথা তাত মেনশ্যন কৰিছে মোৰ ডিষ্ট্ৰিবিউশ্যন বিজনেছ আছিলে অ'কে এতিয়া আছেনে এইটো লকডাউনত খতম হৈ গ'ল তাৰপিছত ইটছ এবাউট ডেথ অফ এ চাৰ্টেন ফ্ৰেণ্ড সেইটো মই কেনেকৈ হেৰি কৰিলোঁ বিকজ both the things happen at the same time business also his death also সেইটো তাৰপিছত ৰিলেশ্যনশ্বিপ commitment phobia yeah most of the girls or guys can relate to it biya pakibo ni bicharu then hetu bikhoy ase childhood trauma bikhoy ase family trauma bikhoy ase so each chapter mane chapter wise ase aru protteke mane bibhinno dhoroner stageor manhe ekhon adori lobo nishoy karon childhoodor karone amar jikhini শিশু বা চাইল্ড হয় ল'ৰা ছোৱালী সিহঁতে পঢ়ি ভাল পাব বাকি ষ্টেজ বাই ষ্টেজ গোটেইখিনি দৰ্শকে বা শ্ৰোতাই পাঠকে আদৰি ল'ব but kids or mom and dad can will be able to feel it ki okay fine এনেকুৱা হৈছে তাৰ লগত সো আমাৰ বাচ্চাটোৰ লগত নহয় যাতে আৰু হেতু কেয়াৰফুল হ'ব পাৰিব গতিকে আশা কৰোঁ সকলো ষ্টেজৰ মানুহে বুকখন পঢ়ি খুবেই ভাল পাব বা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ celebration.com জৰিয়তে অসমৰ দৰ্শকক কি জনাব বিচাৰে কিয়নো আপুনি মেক্সিমাম টাইম অসমৰ বাহিৰতেই কটালে অসমলৈ অহা বেছি দিন হোৱা নাই একো নাই মানে
বুকখন পঢ়ি যদি মানে আপোনালোকে ভাল পায় আৰু এজ আই ছেড মেণ্টেল কোচ আৰু হেৰি NLP প্ৰেক্টিশ্যনাৰ হওঁ আপোনালোক যদি suppose you can relate to it or you guys also facing some kind of problem kiba jodi problem face kori ase you can give me a call or something we can talk so etia sobore problems মোৰ নিচিনা হ'ব নোৱাৰে মানে বেলেগ বেলেগ problems থাকিব but results to last ত গৈ তো same হয় তো সেইটোৱে জনাব বিচাৰোঁ মানে এইটো পঢ়ক বুকখন যদি ভাল লাগে যি নহয় ইউটিউব চেনেলত কৈ দিব আৰু যদি মই পাৰোঁ তেতিয়াহ'লে মই ৰিপ্লাই দি থাকিম আৰু চিয়'ৰ কিবা প্ৰব্লেম থাকিব আপোনাৰ কণ্টেক্ট নম্বৰ মই শ্বেয়াৰ কৰি দিম আৰু যিসকলে বুকখন পঢ়িব তেওঁলোকে ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰিব আৰু সকলোতকৈ ভাল লগা কথা যে আমি এই মাহতে বুকখন ৰিলিজ দিবলৈ গৈ আছে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত জু ৰোডত আছে কেফে হাৰ্ড ৰক গতিকে হাৰ্ড ৰক কেফেত আমি 26 মে 26 মে'ত বুকখন ৰিলিজ হ'ব গতিকে যিসকলে পাৰে বুক ৰিলিজত আহিব আমি অনুৰোধ জনাইছোঁ আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে বুকখন পঢ়ি প্লিজ ভাল কমেণ্ট দিব চিয়'ৰ মানে ভাল কমেণ্টেই আহিব বুলি আশা কৰিছোঁ কিয়নো বুকখন পঢ়ি উপকৃত হ'ব কাৰণ আজিকালি মানুহৰ সাংঘাতিক এটা প্ৰব্লেম হৈছে এইটো ষ্ট্ৰেছ ডিপ্ৰেশ্যন মানে মেণ্টেল হেল্থটোক লৈ পেলাই ফিজিকেল হেল্থৰ কাৰণেতো বহুত আছে কাৰণ আজিকালি মানুহে য়োগা কৰে জিমত যায় ফিজিকেল হেল্থটোক অকণমান মানুহে টাইম দিয়ে খোৱা বোৱাটো বহুত তেনেকৈ হেৰি কৰে কিন্তু মেণ্টেল হেল্থটোক কেনেকৈ টাইম দিব বা কি কৰিছে তাৰ কাৰণে প্ৰিকশ্যন কি লৈছে মই এটা কথা কওঁ ইয়াৰ দুটা বস্তু আছে যদি আপুনি কিবা এটা বস্তু ফেচ কৰি আছে এণ্ড আপোনালোকে সেই বস্তুটো পাহৰিবলৈ বিচাৰে অৰ মানে বস্তুটো ডিল কৰি আছে কিন্তু মানে অসুবিধা পাইছে সেই চিটুৱেশ্যনটো চ' দুটা বস্তু আছে ফাৰ্ষ্ট থিংটো মানুহে ভগৱানৰ তাত যেতিয়া যায় ঠিক আছে কি বুলি যায় ভগৱান মোক সেইটো বস্তু লাগে ঠিক আছে কিন্তু কেতিয়াবা আপুনি গৈছেনে ভগৱানক গৈ পিনে কৈছেনে নো ভগৱান থেংক ইউ ছ' মাছ যিখিনি দিছে আপুনি মই বহুত সুখত আছোঁ এই বস্তুটো বহুত মেইন হয় ডেটছ কল গ্ৰেটিটিউডটো আপুনি সদায় কৈ থাকিব লাগে মই সদায় ৰাতি শোৱাৰ আগত মই এটা থেংক ইউ বুলি এটা প্ৰে কওঁ অ'কে থেংক ইউ গড ফৰ এভৰিথিং আই লাভ ইউ এণ্ড গুড নাইট মই সদায় এইটো কওঁ এণ্ড আই শ্লিপ ঠিক আছে আৰু ছেকেণ্ড থিং হ'ল একচেপ্টেঞ্চ যিমান জলদি পাৰা একচেপ্ট কৰি লোৱা যিকোনো চিটুৱেশ্যন অ'কে ফাইন আই একচেপ্টেড যি হ'ব দেখা যাব সেইটো যদি পাৰা সেই টেকনিকটো যদি তুমি সোনকালে হেৰি কৰিব পাৰা গ্ৰেপ কৰিব পাৰা নবডি কেন ষ্টপ ইউ কিবা যদি হৈও আছে এতিয়া ছাপ'জ বুকখন আছে এটা বস্তুত বুকখনত মানে যেতিয়া কৈয়ে দিওঁ মোৰ আৰু মোৰ মাৰ বহুত ৰিলেশ্যনশ্বিপ গেপ আছে নহয় বহুত কি হয় মাৰ আৰু মোৰ কমিউনিকেশ্যন গেপৰ কাৰণে বহুত হেৰি হয় মা মোৰ কথা বুজিয়ে নাপায় আৰু মই মোৰ মাৰ কথা বুজিয়ে নাপাওঁ চ' মই এতিয়া মায়ে এতিয়া যি কয় যি নকয় মই খালি কওঁ অ'কে মই গম পাইছোঁ মা কেন নেভাৰ চেঞ্জ ইভেন আই কান চেঞ্জ চ' ইটছ বেটাৰ অ'কে তেতিয়া কি হয় সেই কনভাৰ্চেশ্যনটো যোনটো আমাৰ কনভাৰ্চেশ্যন মানে কনভাৰ্টছ ইনটু আৰ্গুমেণ্ট তো সেই আৰ্গুমেণ্টটো হোৱা বন্ধ হৈ যায় অ'কে কৈ দিয়াৰ লগে লগে অ'কে ঠিক আছে ফোনত কথা পাতি থাকে গৈ থাকে এনেকুৱা অঁ ঠিক আছে কাৰণ দ্য থিং আছে কমিউনিকেশ্যন গেপৰ কাৰণে মই যোনবোৰ আইডিয়াছ দিওঁ মায়ে ভাল নাপায় মায়ে যোনবোৰ আইডিয়াছ দিয়ে মই ভাল নাপাওঁ এতিয়া মায়ে যি কৰিব বিচাৰে অঁ ঠিক আছে কাৰণ কাকো আপুনি জবৰদস্তি কৰিব নোৱাৰে সেইটোৱে এটা লাইফৰ হেৰি হয় চ' দেট ইজ একচেপ্টেঞ্চ একচেপ্ট দ্য পাৰ্চন হু হি ইজ এণ্ড একচেপ্ট দ্য পাৰ্চন হু ইউ আৰ
তেতিয়া বহুত লাইফ ইজি হৈ যায় আৰু গ্ৰেটিটিউড এই দুটা বস্তু মই হেৰি কৰি লৈছোঁ চ' এতিয়া যি হয় যি নহয় মানে ঠিক আছে হ'ব আৰু ভগৱানক থেংক ইউ কৈ হৈ যাওঁ মানে আগতে এটা টাইম আছিল আই ৱান্টেড টু বি ভেৰি ৰিচ এণ্ড অল নাও মই কওঁ কি মই দুবেলা খানা খাই আছোঁ য়োগা কৰি আছোঁ আৰু আছে পইচা শ্বপিং অকণমান কৰিবৰ কাৰণে অনলাইনত চেল চলি থাকে সেইটো তেতিয়া গৈ পিনে চাওঁ কিনি লওঁ কিনিলে ভাল ব্ৰেণ্ডেড বস্তু কমত পাই যাওঁ আই এম হেপী উইথ দেট আই ডোণ্ট নিড এক্সপেঞ্চিভ যোনদিনাখন পইচা আহিব তেতিয়া মই শ্বপিং কৰিম ভালকৈ এতিয়া যদি নাই মই সেইটোৰ কাৰণে কান্দি থাকিব নিবিচাৰোঁ বহুতে কৰি থাকে না ক্ৰিপ কৰি থাকে নাই বেলেগৰ লগত কম্পেয়াৰ কৰে লাইফত মই এইবোৰ নকৰোঁৱে আই এম ভেৰি হেপী আই এম ভেৰি ইজি গ'য়িং নাও গতিকে ইমান সুন্দৰভাৱে জীৱন যাপন কেনেকৈ কৰিব পাৰে আপোনালোকক টিপছটো দিলে গতিকে এই টিপছটো কিন্তু সকলোৱে আগ্ৰহেৰে আঁকোৱালি ল'ব আৰু টিপছটো একদম খুব ইন'ভেটিভ হয় স্মুথ ইন'ভেটিভ টিপছ বহুত ইজি হয় যদি কৰিব পাৰিলে বিৰাট ইজি হয় সেইটো একো টাফ কথা নহয় কিন্তু আমি ভগৱানৰ ওচৰত সদায় প্ৰে কৰোঁৱেই গতিকে আমি লাগে কোৱাতকৈ আমি থেংক ইউ বুলি কৈ দিম কিনো ডাঙৰ কথা আৰু আপোনালোকে কৰি চাওক লাইফটো ইজি হ'ব আৰু আমাৰ ২৬ তাৰিখলৈ বেছি দিন নাই গতিকে ২৬ তাৰিখলৈকে আপোনালোকে এইখিনি নিজে প্ৰচিড কৰি চাওকচোন তেতিয়ালৈকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি যাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যিহেতুকে celebration.com এটা নতুন ইউটিউব চেনেল গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু আজি কাশ্মীৰী ৰয়ৰ লগত কথা পাতি আমি সঁচাকৈ আপ্লুত হ'লোঁ তেখেতে ইমানখিনি কথা আমাক জনালে বিশেষকৈ শেহতীয়াভাৱে যি দুটা সৰু টিপছ দিলে খুব ইজি টিপছ হয় কিন্তু আপোনালোকে মানিবলৈ প্ৰথমতেতো চব কামেই অকণমান টান হয়েই আৰু কিন্তু যদি আপুনি প্ৰেক্টিছ কৰি থাকে দেন চব ইজি হৈ যায় গতিকে মই কিন্তু ভগৱানক থেংক ইউ কওঁ সেইটো মই পাৰ্চনেলিয়ে কৈছোঁ মই সদায় ৰাতি শুবৰ সময়ত ভগৱানক থেংক ইউ কওঁ আৰু মোৰ যিমান যি প্ৰব্লেমছ আছে সকলোখিনি কিন্তু ভগৱানে ৰাতিপুৱা উঠি ভাল হৈ যায় মই সেইটো নিজেই মানে প্ৰুফ পাইছোঁ আৰু মই আপোনাৰ লগত সঁচাকৈ একমত মই সেইটো নিজেই কৰোঁ আৰু মই নিজে যিমান প্ৰব্লেমছ পাইছোঁ এতিয়ালৈকে ৰিয়েলি বহুত বেছি প্ৰব্লেমছ পাইছোঁ কিন্তু মই একচেপ্ট কৰোঁ গতিকে আপোনাৰ পইণ্টছ দুটাত মই এগ্ৰী যে একচেপ্টেঞ্চ আৰু থেংক ইউ এই দুটা বস্তু যদি আমাৰ লাইফত আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ একদম লাইফটো স্মুথলি গৈ থাকিব টেনশ্যনে ল'ব নালাগে বাকী ভগৱান আছে চাই ল'ব টেনশ্যন লৈ লাভ নাই টেনশ্যন ল'লে ডিপ্ৰেশ্যন হ'ব ল'লে এনজাইটি হ'ব এইবোৰ মানে ইনভিটেশ্যন দিয়া হয় বেমাৰবোৰক ইনভিটেশ্যন দিয়া হয় ৰিয়েলি চ' সেইবোৰ নকৰাই ভাল গতিকে মাজত মাত্ৰ কেইটামান দিন ২৬ তাৰিখটো বেছি দিন নাই গতিকে ২৬ তাৰিখলৈ বুকখন ৰিলিজ হ'ব আমি খুব আগ্ৰহেৰে বাট চাই আছোঁ কাৰণ বুকৰ কাভাৰটো মই আপোনালোকক কাভাৰটোহে দেখুৱাম বাট ইংলিছত এটা কথা আছে নহয় ডোণ্ট জাজ বাই কাভাৰ অফ এ বুক গতিকে জাজমেণ্টটো কাভাৰখন চায়েই শেষ কৰি নিদিব বুকখন পঢ়ি পেলাই জাজমেণ্টটো দিব ভেৰি স্মল পেজেছ বুক মানে এৰাতি নহয় ১ ঘণ্টাতে কমপ্লিট কৰি দিব পাৰিলে তেতিয়াহ'লেতো কথাই নাই একে বহাতে পঢ়িব পাৰিব গতিকে খুব আগ্ৰহেৰে বাট চাই আছোঁ আমি সেই দিনটোলৈ ২৬ তাৰিখে পুনৰবাৰ লগ পাম বাকী আজিলৈ বিদায় লওঁ আমাৰ অনুষ্ঠানৰ পৰা কথা বাৰ্তা আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে অশেষ ধন্যবাদ আপোনাৰ আগন্তুক দিনবোৰ আৰু ভাল হৈ থাকক খুব সুখেৰে থাকক আজি যেনেকৈ হাঁহি আছে আৰু ভালকৈ হাঁহি থাকক কান্দাৰ দিন গ'ল সেই বুকখনত লিখি কান্দাৰ দিন মানে টাটা বাই বাই কৈ দিলোঁ কান্দা দিন টাটা বাই বাই এতিয়া হাঁহি আছে আৰু হাঁহি থাকক আজিলৈ আমি বিদায় লৈছোঁ ধন্যবাদ